রোজা রোজা হয় ভাই, রোজা এনেকুৱাই। রোজায় অনুরোধ নকরে, রোজায় আদেশ দিয়ে। চুরি মারা দগাবাজক রোজায় আসল রূপ দেখুৱাই, রোজায় ফালি পেলায়। যিদৰে আকাশত উৰুৱাই, একেদৰে মাটিত ঠেকেচিও নমায়। রোজা হয় ভাই, রোজা এনেকুৱাই। চকু যিমান দূৰলৈ যায় সিমানলৈ মাটিবোৰ কাৰ? তোমাৰ? রোজাৰ। আকাশ, পৰ্বত, পাহাৰ, চহৰ আৰু বজাৰ, গাঁও কিম্বা পথাৰ, নদী আৰু নদীৰ দুয়োপাৰ কাৰ? তোমাৰ? রোজাৰ। চাৰিটা খুৰাৰ চকী, লোকচানৰ অৰ্থনীতি, বাকীৰ খাতাত উন্নতি, সিস্টেম, দপ্তৰ, ন্যায়ালয় ইত্যাদি ইত্যাদি দৰাচলতে কাৰ? তোমাৰ? ধেই রোজাৰ। পিছে রোজা কোন? আসল কাহিনী সেয়াই দাই দে। এই দেশ গণতন্ত্ৰৰ। ইয়াত আমি দিয়া দৰমহাৰে ৰজাগিৰি দেখুৱাই থকাজন ৰজা নহয়। ইয়াত ভোকাটোৰ সকলো ৰজা, তৃষ্ণাটোৰ সকলো ৰজা। মালিক যদি ৰজা, মালিকজনে কুকুৰ বুলি ভাবি থকা কৰ্মচাৰীজনো ৰজা। চাল্লাম লোৱাজন যদি ৰজা, চাল্লাম মাৰাজনো ৰজা। ৰিক্সাৱালা, ঠেলাৱালা, ফেৰীৱালা, কৃষক অথবা মজদুৰ, ধনী অথবা কমজোৰ, শক্তিশালী অথবা ভংগুৰ, মই, তুমি, আমি, এওঁ, তেওঁ, সিহঁত সব ৰজা। ৰবি ঠাকুৰ, ঠিক ঠিক, আমরা সবাই রাজা। গতিকে এতিয়া কোৱা, চকু যিমান দূৰলৈ যায় সিমানলৈ মাটিবোৰ কাৰ? তোমাৰ?